উন্মোচন কৰিবলৈ গৈ মই প্ৰথমতে অভিজিতক অভিনন্দন জনাইছোঁ আৰু আশীৰ্বাদো কৰিছোঁ যাতে তেওঁ সৃষ্টিশীল হৈ থাকিব পাৰে। আৰু ভাল লাগিছে এইটো কাৰণে যে হলিত থাকিও তেওঁলোকে সমানে কাব্য অধ্যয়নৰ প্ৰতি মন দিছে বা কবিতা পঢ়িছে বা কবিতা লিখিবলৈ যত্ন কৰিছে বা বহুদিন যত্নৰ পিছত এখন কিতাপ আকাৰে আমাৰ হাতত কিনি দিছে। আজি যিটো মই এটা আৱেগিক মুহূৰ্ত দেখি পেলাই খুবেই ভাল লাগিছে মোৰ, কাৰণ অভিজিতে তুলি দিব পাৰিছে মা দেউতাৰ হাতত, মই পৰা নাই কিন্তু এখন কিতাপ তুলি দিবলৈ। তাৰ আগতে মই ভাগ্যক্ৰমে মাক হেৰুৱাইছোঁ। কথা হ'ল এতিয়া যে এখন কিতাপ কিয় তুলি দিয়া হয় ৰাইজৰ আগত বা পাঠকৰ আগত, সেইটো কথা অভিজিতে ভালকৈ জানে। আৰু আচলতে কি যে মানুহে চবৰ মনৰ মাজত এটা তাৰণা থাকে, সাধাৰণ মানুহে হওক, বিখ্যাত মানুহে হওক, বা লিখা পঢ়া মানুহে হওক বা লিখা পঢ়া নজনা মানুহে হওক, চবৰ মাজত কিছুমান ভাৱনা তাৰণা থাকে, চিন্তা থাকে, মনৰ মাজত কিছুমান শুধৰণি ভাৱ থাকে, অস্থিৰতা থাকে। এই গোটেই বস্তুবিলাকে প্ৰকাশ কৰিবলৈ এটা মাধ্যম বিচাৰি ফুৰে। শিপিনীয়ে হয়তো তাঁতশালত কাপোৰ বয়, খেতিয়কে খেতি কৰে, বিভিন্ন ধৰণৰ ফচল ৰুৱে, আৰু যিবিলাকে গান গায় তেখেতসকলে গান গায় বা কবিতা ৰচনা কৰে বা ছবি আঁকে, তেনেকুৱা ধৰণৰ কথা। এই গোটেইটো সূক্ষ্মতম পদ্ধতি কিছুমান। সেই হিচাপে কবিতাটো কিন্তু আমাৰ সাহিত্যৰ আটাইতকৈ সূক্ষ্মতম পদ্ধতি। চবেই যেনেকৈ ভাবে কবিতা এটা ধুনীয়াকৈ অলপ কোমল ভাৱেৰে লিখি দি পেলাই কবিতাৰ আকাৰে তেনেকৈ সজাই দিলে পৃষ্ঠাত যিটো কবিতা হয় সেইটো নহয়। সেইখিনি কেৱল মনৰ এটা অনুভৱহে হয়, সেইখিনি কবিতা নহয়। আৰু কিন্তু কবিতা লিখাটো মই এটা ভাল কথা বুলিয়েই ভাবোঁ। দেশৰ এনে বিপন্ন সময়ত বহুত ল'ৰা ছোৱালী বেলেগ বিপথে গৈছে, সেই সময়ত যে কিছুমানে এইবোৰ নকৰি পেলাই সাহিত্যৰ প্ৰতি অনুৰাগী হৈছে, কবিতা লিখিবলৈ যত্ন কৰি আছে, এইটোকো মই বেয়া বুলি নাভাবোঁ, শুভ লক্ষণ বুলিয়ে ভাবোঁ। এতিয়া হয়তো অসমত হাজাৰ ল'ৰা ছোৱালীয়ে কবিতা লিখিবলৈ ট্ৰাই কৰি আছে। তাৰ ভিতৰত 6জন মানৰ কবিতা ভাল, তাৰপিছত গৈ ধৰক 20জন মানৰ কবিতা মেগাজিনে ভালকৈ প্ৰকাশ হৈছে, কিতাপ ওলাইছে, আৰু অৱশেষত হয়তো 5জন মানেহে অসমীয়া সাহিত্যত অৱদান দিব পৰাকৈ অকণমান শ্ৰেষ্ঠ কবিতা লিখিছে। সেইটো ডাঙৰ কথা নহয়, কিন্তু এই যে মনৰ তাৰণাটো উলিয়াই দিবলৈ এটা মাধ্যমৰ আশ্ৰয় লৈছে, তাৰ ভিতৰত কবিতা লিখাও এটা মাধ্যম। সেই মাধ্যমটোৰ প্ৰতি যদি সততা থাকে, তেতিয়াহ'লে যদি সততাৰে তেওঁ লিখিবলৈ যত্ন কৰে, খালি সপৰ্থী হৈ যত্ন নকৰে, ভালকৈ অধ্যয়ন কৰি তাক অনুশীলন কৰি লিখিবলৈ যদি যত্ন কৰে, আৰু তেওঁৰ মাজৰ সেই সততাখিনি হয়তো এসময়ত তেওঁক তুলি ধৰিব। তেওঁ কবিতা লিখিলে বুলিয়ে যে তেওঁ এজন ভাল কবি হ'ব লাগিব বুলি কথা নাই, লিখি থাকক না, বাকীখিনি পিছৰ কথা। সেইখিনি পাঠকে বুজিব, বেলেগ সাহিত্য অনুৰাগীয়ে বুজিব। আমাৰ ভিতৰৰ যিখিনি অন্তৰতম যিখিনি আমাৰ চিন্তা ভাৱনাখিনি আছে, অনুভৱখিনি আছে, সেইখিনি ব্যক্ত কৰিবৰ কাৰণে মই যি মাধ্যম লৈছোঁ, সেই মাধ্যমৰ প্ৰতি সততাৰে লিখি গ'লেই হ'ল। আৰু এটা কথা কওঁ, এই যিখিনি নতুনকৈ লিখিবলৈ লৈছে তেওঁলোকে যাতে বেয়াকৈ নাভাবে, তাৰমানে সেইখিনি কোৱাটো আমি দায়িত্ব বুলি ভাবোঁ। কাৰণ আজি এটা কবিতা লিখিলেই যে আলোচনীলৈ পঠালে প্ৰকাশালে সিহঁতৰ ভাল কবি হয়তো নহয়, বা হয়তো কবিতা ভালকৈ বহুত দিনলৈ নোলাবও পাৰে, মানে মান্য আলোচনীত হয়তো কবিতা প্ৰকাশ নহ'বও পাৰে। তেওঁ নিজকে হতাশ নহয়, ভাবিব লাগে যে মোৰ কবিতাটো কিয় প্ৰকাশ নহ'ল। তেওঁ যদি বাৰে নিজৰ কবিতাটো পঢ়ে, লগতে আনৰ ভাল কবিতাৰ লগত তুলনামূলকভাৱে ৰিজনি দি পেলাই ভাবে নিজৰ মনত, তেতিয়া লাহে গম পাব যে মোৰ কবিতাটো কিয় প্ৰকাশ নহ'ল, এওঁৰ কবিতাটো প্ৰকাশ কিয় হ'ল। তাৰপিছত যদি নিজৰ কবিতাকে ভাঙি পিটি বহি বাৰে লিখে বা ভাৱৰ আৰু উত্তৰণ ঘটাই আৰু ধুনীয়াকৈ লিখিবলৈ যত্ন কৰে, এটা সময়ত তেওঁ গম পাব যে মোৰ কবিতাটো এইটো কাৰণে লিখি পোৱা নাছিল, এতিয়া মোৰ এটা অলপমান কবিতা নিচিনা হৈছে বা হ'ব এইটো। সেইকাৰণে আচলতে কবিতাটো তেনেকৈ শিকাই দিয়া বস্তু নহয়, যদিও কিছুমান পাঠ্যক্ৰম থাকে, যেনেকৈ ছবিৰ পাঠ্যক্ৰম, যিটো ব্যাকৰণখিনি শিকোৱা হয়, সাহিত্যৰ ব্যাকৰণ আছে, তেনেকৈ ছবি আছে, বহুত যিকোনো এনেকুৱা ধৰণৰ মাধ্যমৰে আছে। সংগীত শিকিবলৈ হ'লে সংগীত শিকিব লাগিব, গাবলৈ জানে, কিন্তু ভালকৈ সংগীত শিকিবলৈ হ'লে সংগীতৰ প্ৰাথমিক জ্ঞানখিনি শিকিব লাগিব। যেনেকৈ সাহিত্যৰ কাৰণে প্ৰাথমিক জ্ঞান থাকিলে কবিতা লিখাৰো কিছুমান জ্ঞানটো তেনেকৈ লিখিতভাৱে নাই, কিন্তু আপুনি যেতিয়া নিজে অধ্যয়ন কৰি থাকে অনুশীলন কৰি থাকে, নিজে গম পায় যে মোৰ ইয়াত কিহত
ভুল হৈছে। প্ৰথম কথা যে কবিতাটো প্ৰকাশ হোৱাৰ আগতে আমাৰ যাতে বানান চানানৰ ভুল নহয় অলপমান যত্ন ল'ব লাগে আৰু বাক্য গঠনিৰ যাতে ভুল নহয়। কবিতাটো লিখাৰ আগতে এখন ৰচনা লিখিবলৈ শিকক না। যিকোনো বিষয় এটা লৈ ফেনখনৰ কথা, টেবুলখনৰ কথা, কলমটোৰ কথা, ঘৰটোৰ বাছ ষ্টেণ্ডটোৰ এইবিলাকৰ ওপৰত আপুনি লিখকচোন। আপুনি কেইপেজ লিখিব পাৰে আৰু লিখাখিনি আপোনাৰ সম্পূৰ্ণ শুদ্ধ হৈছে কি নাই। এনেকুৱা ধৰণেৰে যদি আৰম্ভ কৰা নহয় তেতিয়া ভাষাৰ ভুলটো বা সেইটো নহয়। আৰু এটা কথা, কবিতা এটা ধুনীয়াকৈ আৰম্ভ কৰিলে 4 লাইন 5 লাইন 6 লাইন লিখিলে তাৰপিছত হঠাৎ এটা বেলেগ ষ্টকলৈ জাপ মাৰি দিছে তাৰ লগত সংগতি নাই কবিতাটোৰ লগত। সেইটো কথাও বহুতে বুজি নাপায়। সেইটো কথাও মোৰ মতে অলপমান মন দিলে নিজে নিজে সেইটো আহৰণ কৰা যায়। আৰু বাকী মই একো নকওঁ। কবিতাটোতো বহুত আদিম কালৰ পৰা চলি অহা বস্তু। আমাৰ একদম আদিম অনুভূতি বুলিয়ে ক'ব পাৰি। ভাষা যেতিয়া সৃষ্টি হৈছিলে, ভাষাৰ লগতে লিপিৰ সৃষ্টি হ'ল আৰু ভাষাৰ লগত ধ্বনিৰ সৃষ্টি হ'ল। এতিয়া কবিতা কেনেকৈ আহিল? আদিম যুগৰ মানুহে যেতিয়া পূজা অৰ্চনা কৰিছিলে তেতিয়া তেওঁলোকে কিবা কিবি মন্ত্ৰ মাতিছিলে, কেতিয়াবা লয়ত ছন্দত সেই মন্ত্ৰবোৰ মাতিছিলে। সেইবোৰ চাগে আছিলে একদম আদিম কবিতা। তাৰপিছত বেছিভাগটো মহাভাৰত সেই ৰামায়ণ এইবিলাকতো আচলতে মহাকাব্যই হয় আমাৰ, কবিতাৰে এইবাৰ লিখিত হৈছিলে। গতিকে সেই হিচাপে কিন্তু আমাৰ ভাৰতবৰ্ষ যথেষ্ট ধনী কাব্যিক ক্ষেত্ৰত। আৰু এতিয়া দেখিছোঁ আমাৰ অসমতো অসমীয়া কবিসকলে সুন্দৰ কবিতা লিখি আছে। বেলেগ বেলেগ বিষয় উপস্থাপন কৰি বেলেগ বেলেগ পৰীক্ষাৰ মাজেৰে বেলেগ ধৰণৰ নিৰ্মাণ উপস্থাপন। গতিকে এই গোটেইখিনি বস্তু একেদিনাই শিকা বস্তু নহয়। এইবোৰ লিখি থাকোঁতে পঢ়ি থাকোঁতে পঢ়াৰ কথাটো মই বাৰে বাৰে জৰুৰী বুলি ভাবোঁ। ভাল ভাল কবিতা নিজৰ দেশৰ নিজৰ ঐতিহ্যৰ পুৰণা কবিতা পঢ়িব লাগে। এজন ভাল কবিয়ে কবিতাত 4খন প্ৰকাশ কৰিলে তেওঁক যদি সোধে চন্দ্ৰকুমাৰ আগৰৱালা কোন নাজানে, তেওঁক যদি সোধে ৰঘুনাথ চৌধুৰী কোন নাজানে, তেওঁক মই কবি বুলি নকওঁ। যি নিজৰ ঐতিহ্য নাজানে, কেৱল নিজৰ যশস্যাৰ কাৰণে কবি হ'ব গৈ থকাৰ কাৰণে কবিতা লিখি আছে। আৰু আজিকালি আগৰ নিচিনা নহয় যে আজিকালি প্ৰকাশন হাউচো বহুত ওলাইছে, ক'ৰবাত নহয় ক'ৰবাত প্ৰকাশ হ'বই বা কোনোবা নহয় কোনোবা মেগাজিনত হ'বই, একো নহ'লেও ফেচবুকৰ ৱাল আছে লিখি থাকিব। সেইবুলিয়ে এইটো কবিতা নহয়। সেইবিলাক ক্ষেত্ৰত একদম গুৰিৰে পৰা যদি সচেতন হৈ থাকে, মোৰ মতে তেওঁ এজন এটলিষ্ট ভাল কবি হ'বলৈ গৈ আছে বুলি মই ভাবোঁ। আৰু সৰ্বশেষত মই অভিজিত দলুনৰ অভিনন্দন জনাই মোৰ বক্তব্য সামৰিছোঁ। আমি জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ মন্তব্য কিছুমান আগবঢ়ালে। আৰু এতিয়া মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ বিশিষ্ট কবি অনুভৱ তুলসী ডাঙৰীয়া। তেওঁৰ বিষয়ে নিশ্চয়কৈ নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই। আজি আমি খুব ভাগ্যৱান যে তেওঁক আমাৰ মাজত পাইছোঁ। মই